নমস্কাৰ আৰু এটা নতুন ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম স্কুৱেৰৰ ওপৰত, মানে বৰ্গৰ ওপৰত। আমি 1ৰ পৰা 100 লৈকে যিকোনো সংখ্যাৰ কিদৰে আমি অতি কম সময়ৰ ভিতৰতে বৰ্গ উলিয়াব পাৰোঁ তাৰ ওপৰত আমি ডিছকাছ কৰিম। স্কুৱেৰ উলিয়াবলৈকে হ'লে প্ৰথম সংখ্যাকেইটাৰ স্কুৱেৰ আমি জানিবই লাগিব, আৰু জানোৱে আমি এইকেইটা সদায় মনত ৰাখিব লাগিব। 1 স্কুৱেৰ 1, 2 স্কুৱেৰ 4, 3 স্কুৱেৰ 9, 4 স্কুৱেৰ 16, 5 স্কুৱেৰ 25, 6 স্কুৱেৰ 36, 49, 64, 9 স্কুৱেৰ 81, 100, 11 স্কুৱেৰ 121, 12 স্কুৱেৰ 144, 13 স্কুৱেৰ 169, এনেকৈ আমি উলিয়াব পাৰোঁ। স্কুৱেৰ উলিওৱাৰ নিয়ম বহুকেইটাই আছে, তাৰ ভিতৰত আমি আজি কেইটামান ডিছকাছ কৰিম, যিকেইটাৰ সহায়ত আমি অতি সহজতে কম সময়ৰ ভিতৰতে আমি স্কুৱেৰ উলিয়াব পাৰিম। যিকোনো দুটা সংখ্যাৰ, যিকোনো 2 ডিজিট সংখ্যা এটাৰ বৰ্গ আমি উলিয়াব পাৰিম। প্ৰথম আমি লৈ লৈছোঁ, যদি কোনো এটা সংখ্যাৰ এককৰ ঘৰত 0 থাকে, মানে 20, 30, 40, 10, 50, 60 এনেধৰণৰ সংখ্যাবোৰ, যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 আছে। একৰ ঘৰত 0 থাকিলে একো নাই, স্কুৱেৰ একৰ ঘৰত 0 থাকিলে আমি কি কৰিব লাগে, প্ৰথম যিটো সংখ্যা আছে সেইটোৰ স্কুৱেৰ কৰি ল'ব লাগে। 1ৰ স্কুৱেৰ 1, আৰু এটা 0 আছে, এটাৰ ঠাইত আমি সদায় দুগুণ কৰি দিব লাগে। 0 এটা আছে, গতিকে আমি 2টা বহাই দিলোঁ। 20ৰো এনেকুৱা হ'ব। 20ৰ হ'লে 2 স্কুৱেৰ 4, 0 এটা আছে, গতিকে 2টা 0। 30 3 3 গুণ 9, 3 স্কুৱেৰ 2টা 0। 4 স্কুৱেৰ 16, 2টা 0। 5 স্কুৱেৰ 5 5 গুণ 25, একদম ইজি। তেনেকৈ আমি যদি উলিয়াওঁ 100 স্কুৱেৰ হ'লে কি হ'ব, 1 আছে, 1 স্কুৱেৰ হ'লে 1, ইয়াত 2টা 0 আছে, 2টা 0 সদায় দুগুণ হ'ব, যিমান 0 আছে সিমান দুগুণ হ'ব। 2টা 0 আছে, 2 2 গুণ 4, 4টা 0 হ'ব। এইটো আছিল টাইপ 1। টাইপ 1ত যদি এককৰ ঘৰত যদি 0 থাকে। টাইপ 2টো হ'ল, যদি এককৰ ঘৰত 5 থাকে। এককৰ ঘৰত 5 কোনটো সংখ্যা হ'ব, 15, 25, 35, 45, 65, 75, এইবোৰৰ এককৰ ঘৰত আছে 5। এককৰ ঘৰত যদি 5 থাকে, আমি বেলেগ কৰিব নালাগে। যিটো 5 আছে, 5ৰ স্কুৱেৰ হ'ল 25, আৰু যিটো সংখ্যা আছে আগত, সংখ্যাটোৰ পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিলে যিটো হ'ব, সেইটোৱে হ'ব এনচাৰ। ইয়াত আছে 1, 1ৰ পিছত হ'ব 2, 2 এগুণ 2। 25ৰ 5 স্কুৱেৰ 25,
2 ৰ পাছৰ সংখ্যা হ'ল 3 3 × 3 × 2 6 একদম ইজি 35 ৰ 5 স্কুৱেৰ হ'ল 25 3 ৰ পাছৰ সংখ্যাটো হ'ল 4 4 3 গুণ 4 × 3 12 ঠিক তেনেদৰে 25 4 ৰ পাছৰটো হ'ল 5 5 4 20 65 ৰ সেম 5 স্কুৱেৰ হ'লে 25 6 ৰ পাছৰ সংখ্যাটো 7 7 6 গুণ 42 5 5 গুণ 25 7 ৰ পিছত হ'ল 8 8 7 গুণ 56 এনেকৈ আমি উলিয়াব পাৰোঁ যদি পাছৰ সংখ্যাত এককৰ ঘৰৰ সংখ্যাটো 5 থাকে আমি এটা 3 ডিজিট লৈ কৰোঁ 3 ডিজিট হ'লেও সেমেই হ'ব 125 স্কুৱেৰ 125 স্কুৱেৰ হ'লে কি হ'ব 5 ৰ স্কুৱেৰ হ'ব 5 ৰ স্কুৱেৰ হ'ল 25 তাৰ পাছত আমি কি কৰিম 12 ৰ পাছৰ সংখ্যাটো কি হ'ব 13 12 × 13 কিমান হ'ব 156 চবৰ কাৰণে সেম হয় এইটো যদি এককৰ ঘৰৰ সংখ্যাৰ পাছত 5 থাকে তেনেহ'লে সদায় 5 ৰ স্কুৱেৰ কৰিম 25 বহাম বহাই 5 ৰ আগত যিটো সংখ্যা থাকিব সেই সংখ্যাটোৰ পাছৰ সংখ্যাটোৰ লগত পূৰণ কৰি দি যিটো এনসাৰ হয় সেইটো বহাই দিলে এনসাৰ পাই যাম আমি স্কুৱেৰৰ গতিকে আমি দুটা শিকিলো আৰু এটা টাইপ হ'ল যদি 50 ৰ ওচৰে পাজৰে থাকে numbers near 50 যদি 50 ৰ ওচৰে পাজৰে নাম্বাৰ থাকে তেনেহ'লেও আমি বেলেগ এটা ট্ৰিক্স লৈ আমি স্কুৱেৰ উলিয়াব পাৰোঁ যেনে এক্সাম্পল আমি এটা এক্সাম্পল লৈছোঁ 47 স্কুৱেৰ আমি উলিয়াব লাগে 47 টো হ'ল 50তকৈ 3 কম 50তকৈ 3 কম যিহেতু আমি কি কৰিম যিটো কম সংখ্যা থাকে সেইটো আমি স্কুৱেৰ কৰি দিম স্কুৱেৰ কৰি 3 3 গুণ 9 কিন্তু এটো আমি ডাবল ডিজিটত বহাব লাগে এখানে 9 যেটো সিঙ্গেল ডিজিট 0 বহাই দিলো আৰু 50তকৈ যিমান কম থাকে হেতু আমি 25 ৰ পৰা মাইনাস কৰি দিম 25 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 22 এটো হ'ল আনসাৰ আৰু এটা কৰি দিব আৰু এটা एग्जांपल চাও তেতিয়ালে বুজাৰ সুবিধা হ'ব ললো আমি 44 স্কয়াৰ 44 টু 50তকৈ কিমান কম 6 কম 44 টু 50তকৈ 6 কম আমি এই 6 টু স্কয়াৰ কৰিম 6 ৰ স্কয়াৰ কিমান হ'ব 36 আমি এটো সদায় ডাবল ডিজিট লব লাগে এটো 3 কম আছিল আমি 3 স্কয়াৰ কৰি দিলো 9 হল যেটো সিঙ্গেল ডিজিট হেকানে আমি এটা 0 বহাই দিলো এটো দুটা ডিজিট আছে গতিকে 0 বহাব না লাগে 6 কম যেহেতু যেটো সংখ্যা কম থাকে হেতু সংখ্যা আমি স্কয়াৰ কৰিম 6 কম আছে গতিকে আমি 6 স্কয়াৰ কৰি 36 তাৰ পাছত আমি কি কৰিম যেটো কম থাকে হেতু 25 ৰ পৰা মাইনাস কৰি দিম 25 - 6 25 - 6 কিমান হ'ব 19 একদম ইজি কম সময় ভিতৰতে আমি কৰিব পাৰো মুখে মুখে কৰিব পাৰি যদি প্ৰেক্টিস কৰা যায় ভালকৈ তেনে হলে আমি এইবোৰ মুখে মুখে কৰিব পাৰো আৰু এটা আমি एग्जांपल চাই লও লৈ ললো আমি 42 স্কয়াৰ 42 50তকৈ কিমান কম 8 কম গতিকে 8 স্কয়াৰ হ'ব 8 স্কয়াৰ কিমান 8 ৰ বৰ্গ 64 আৰু যেহেতু 8 কম আমি হেতু কি কৰিম 25 ৰ পৰা 8 কমাই দিম 25 ৰ পৰা 8 কমাই দিলে কিমান হ'ব 1764 যদি ডাউট আছে ক্যালকুলেটৰত মাৰি চাব পাৰে আপোনালোকে 42 স্কয়াৰ হ'ল 1764 যদি 50 ৰ ওচৰত থকা সংখ্যা হয় এটোটো 50 তকৈ গতেকিটা সৰু যদি 50 ৰ ওপৰ হয় তেতিয়ালে কি হ'ব লৈ ললো আমি 52 স্কয়াৰ সেম 50 ৰ কম থাকিলে যেনেকা যেটো কম সংখ্যা হেতু আমি স্কয়াৰ কৰি দিছিলো ঠিক তেনেদৰে 50 ৰ ওপৰ হলেও যিখিনি যেটো
50ৰ ওপৰত যিমান সংখ্যা হয় সেই সংখ্যাটো আমি স্কুৱেৰ কৰিম 50ৰ ওপৰত কিমান আছে 2 আছে গতিকে 2 স্কুৱেৰ কৰিম 2 স্কুৱেৰ হলে 4 4টো আমি যেটো সিঙ্গেল ডিজিট আমি ডাবল ডিজিট কৰিবৰ কাৰণে ইয়াৰ আগত এটা শূন্য দিম তাৰ পাছত যেতিয়া কম থাকে সংখ্যাটো তেতিয়া আমি 25ৰ পৰা মাইনাস কৰিছিলো এতিয়া যেহেতু 50তকৈ ডাঙৰ হয় আমি 25ৰ লগত প্লাস কৰিম গতিকে কিমান প্লাস কৰিম যেটো যিমান ডাঙৰ সংখ্যা বেছি থাকে হেতু আমি প্লাস কৰিম গতিকে ইয়াতে 2 বেছি আছে গতিকে 25ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 27 গতিকে এনসাৰটো হ'ল 2704 আৰু এটা সংখ্যা লৈ লৈছো বেছি 56 স্কয়াৰ 56 টু 50তকৈ কিমান বেছি 6 বেছি 50তকৈ গতিকে আমি 6ৰ স্কয়াৰ কৰিম 6ৰ স্কয়াৰ কিমান হ'ব 36 আৰু এই 6টো আমি কি কৰিম 25ৰ লগত যোগ কৰি দিম 25 প্লাস 6 কিমান হ'ব 25 প্লাস 6 কিমান হ'ব 31 গতিকে 56 স্কয়াৰ কিমান হ'ব 31 36 3136 আৰু এটা আমি एग्जांपल লৈ লওঁ ধৰি ললো 59 স্কয়াৰ 59 স্কয়াৰ হলে কি হ'ব 50তকৈ 9 বেছি গতিকে যেটো সংখ্যা বেছি থাকে 9 বেছি থাকে আমি 9 টো স্কয়াৰ কৰি দিম ডাইৰেক্ট 9 স্কয়াৰ কৰি পাতিম 81 হল তাৰ পাছত 9 বেছি গতিকে 25ৰ লগত আমি 9 যোগ কৰিম 25 প্লাস 9 34 3481 এটো হল आंसर আৰু এটা আমি एग्जांपल লৈ লওঁ 63 স্কয়াৰ 63 টো কিমান ডাঙৰ 50তকৈ 13 ডাঙৰ গতিকে যিখিনি ডাঙৰ থাকে সেইখিনি হ'ব 13 ডাঙৰ এই 13 স্কয়াৰ হ'ব 13 স্কয়াৰ কিমান 169 13 স্কয়াৰ হল 169 কিন্তু আমি ইয়াতে বহাম ডাবল ডিজিটে বহাব পাৰো গতিকে আমি 69 বহাম 69 বহালে কি হ'ব এক বাকি থাকিব এক আমি মনত ৰাখি লম তাৰ পাছত 50তকৈ 13 বেছি গতিকে 25ৰ লগত আমি কিমান যোগ দিম 25 প্লাস 13 83 38 হ'ব 38ৰ লগত যেটো এক বাকি আছিল হেতু আমি যোগ কৰি 39 গতিকে 63 স্কয়াৰ হ'ব 39 69 কি কৰিলো আমি 50তকৈ 13 বেছি গতিকে 13 আমি স্কয়াৰ কৰিলো 13 স্কয়াৰ হল 169 কিন্তু আমি ইয়াতে অকল ডাবল ডিজিট বহাও গতিকে 69 বহুৱালো এক বাকি ৰল তাৰ পাছত যিখিনি বেছি থকা 13 বেছি আছিল গতিকে 25ৰ লগত 13 যোগ কৰিলো 38 হল আৰু যেটো বাকি থকা একটো হেতু যোগ কৰি 39 69 গতিকে এনেদৰে আমি সহজতে আমি স্কয়াৰ উলিয়াব পাৰো এতিয়া যদি বাকি যিবোৰ ডিজিট আছে সেইবোৰ ডিজিট আমি কেনেকৈ স্কয়াৰ উলিয়াব পাৰো হেতু এবাৰ চাই লম আমি এতিয়ালৈকে চালো যদি এককৰ ঘৰত শূন্য থাকে এককৰ ঘৰত 5 থাকে আৰু 50তকৈ যদি সৰু হয় সংখ্যাটো আৰু 50তকৈ যদি ডাঙৰ হয় তেনে হলে আমি বৰ্গ কেনেকৈ উলিয়াও হেতু আমি জানিলো এতিয়া আমি চাও বাকি যি কোনো নম্বৰ 2 ডিজিটৰ যি কোনো নম্বৰৰ আমি স্কয়াৰ আমি কেনেকৈ উলিয়াব পাৰো আমি এটা সংখ্যা ললো সে 23 স্কয়াৰ 23 স্কয়াৰটো যদি আমি বৰ্গ উলিয়াব লাগে আমি কেনেকৈ উলিয়াম প্ৰথম এটো যেটো 3 আছে 3 টো আমি স্কয়াৰ কৰিম তাৰ পাছত আমি কি কৰিম 2 into 3 আৰু এই দুইটো আমি পূৰণ কৰিম এই গোটেই হৈটা সংখ্যা কি কৰিম আমি 2 into 3 into 2 তাৰ পাছত কি কৰিম যেটো ইফালে থকা সংখ্যা 2 টো হেতু 2 স্কয়াৰ কৰিম কি হ'ব এটো 3 স্কয়াৰ কৰিলে 3 3 গুণ 9 3 2 গুণ 6 6 2 গুণ 12 12 2 থাকিল 12 2 বহালো 1 হাতত থাকিল 2 2 গুণ 4 4 1 5 529 এটোৰ ক্ষেত্ৰত কি হ'ব এবাৰত অকল এটা ডিজিটে বহাম যদি ডাবল ডিজিট পাও বা তিনটা ডিজিট পাও
পালেও আমি অকল ইয়াতে এটাহে বহাব পাৰিম অনলি সিঙ্গল ডিজিটহে আমি বহাব পাৰোঁ বাকি যিখিনি ৰয় সেইখিনি আমি হাতত ৰাখি পাছত আমি যোগ কৰি দিম one time one digit মানে এবাৰত আমি অকল এটা ডিজিটে বহাব পাৰোঁ আৰু এটা আমি লৈ লওঁ 26 স্কয়াৰ 26 স্কয়াৰ হলে কি হ'ব ফাৰ্স্ট আমি এটো প্ৰথম 6 টু স্কয়াৰ কৰিম 6 স্কয়াৰ কিমান হ'ব 6 6 গুণ 36 36 6 থাকিল যেটো সিঙ্গল ডিজিটে বহাব পাৰো 6 6 গুণ 36 6 থাকিল 3 হাতে ৰল 3 হাতত থাকিল তাৰ পাছত আমি কি কৰিম এই গোটেই কিটা ইনটু কৰিম 6 দুগুণ 12 12 দুগুণ 24 24 ৰ লগত আমি 3 যোগ কৰিম 27 27 ৰ আমি অকল সিঙ্গল ডিজিট বহাব পাৰো 7 বহালে কিমান হাতত ৰল 2 হাতত ৰল 2 হাতত ৰলে পিছত আমি কি কৰিম 2 স্কয়াৰ 2 দুগুণ 4 আৰু 4 ৰ লগত 2 যোগ হ'ব 6 গতিকে 676 आंसर সেকেন্ডৰ ভিতৰতে आंसर উলিয়াব পাৰি আৰু এটা আমি एग्जांपल লৈ লৈছো 92 স্কয়াৰ 92 স্কয়াৰ হলে কি হ'ব এটো স্কয়াৰ 2 দুগুণ 4 9 দুগুণ 18 18 দুগুণ 36 36 6 হ'ব 3 হাতে হ'ব 9 স্কয়াৰ 9 দুগুণ 81 81 লগত 3 যোগ হলে 84 8464 आंसर ক্যালকুলেটৰত মাৰি চাব পৰা সেম आंसर আৰু এটা লৈ লওঁ 88 স্কয়াৰ ঠিক আছে সেম প্ৰথম কি হ'ব যেটো এটো ডিজিটৰ স্কয়াৰ এটো ডিজিটৰ স্কয়াৰ 8 স্কয়াৰ কি হ'ব 64 8 স্কয়াৰ 64 64 4 হ'ব 6 বাকি ৰব 8 into 8 8 গুণ 64 64 দুগুণ 128 ৰ লগত 6 প্লাস কৰিলে কি 6 হাতে ৰৈছিল 8 গুণ 64 দুগুণ 128 ৰ লগত 6 জলে 134 134 ৰ কিমান বহিব সিঙ্গল ডিজিট বহিব 4 বহিব বাকি থাকিল 13 8 গুণ পিছত 8 গুণ 64 64 plus 13 যোগ কৰিলে কিমান হ'ব 77 আৰু এটা কৰি দিছো 99 স্কয়াৰ 99 স্কয়াৰ টু কি হ'ব সেম হ'ব প্ৰথম এটো ডিজিটৰ 9 স্কয়াৰ হলে 81 81 or 1 বহিল 8 হাতে রল 9 9 এইটাই তিনটা সংখ্যা পূরণ হ'ব 9 9 গুণ 81 81 দুগুণ 8 দুগুণ 16 162 162 ৰ লগত কিমান যোগ হ'ব 8 যোগ হ'ব 170 হ'ব 170 অকল সিঙ্গল ডিজিট যাব শূন্য বহিব 1 টাইম 1 ডিজিট শূন্য বহিলে 17 হ'ব বাকি 17 বাকি ৰলে আকৌ 9 স্কয়াৰ কিমান 81 81 ৰ লগত 17 যোগ হলে 89 9801 आंसर যি কোনো 2 ডিজিট নাম্বার আমি এটু নিয়মৰ সহায়ত উলিয়াব পাৰো বা আৰু এটা আমি নিয়ম শিকিলো 46 স্কয়াৰ ওকে 46 স্কয়াৰ আমি কি কৰিম ফার্স্ট 6 স্কয়াৰ কৰিম তাৰ পিছত 4 স্কয়াৰ কৰিম 6 স্কয়াৰ 6 6 গুণ 36 4 4 গুণ 16 তাৰ পাছত আমি কি কৰিম সেম এটোৰ দৰে কিন্তু এটো কৰা প্ৰক্ৰিয়াটো বেলেগ এই তিনিটা আমি পূৰণ কৰিম 6 4 24 24 দুগুণ 48 কিন্তু 48 টো আমি এটা ঘৰ এৰি পেলাই পাতিম প্ৰথম আমি এটো সংখ্যা স্কয়াৰ কৰিলো 36 এটো সংখ্যা স্কয়াৰ কৰিলো 16 6 গুণ 36 4 4 গুণ 16 তাৰ পাছত আমি এই তিনিটা সংখ্যা পূৰণ কৰিলো 6 4 গুণ 24 24 ৰ লগত 2 পূৰণ কৰিলে 48 কিন্তু 48 টো আমি কেনেকা পাতিম
এটা ঘৰ এৰি এটা ডিজিট এৰি পাতিম গতিকে 6 এৰি 40 তাতে পাতিলোঁ এতিয়া প্লাছ কৰিলে এনসাৰ পাই যাম 6 11 হাতে এক গল 6 11 2 2116 এটো হল এনসার ইয়াৰে এটা লৈ ল 92 টো লৈ ল 92 স্কয়াৰ দুই গুণ 4 কিন্তু আমি ইয়াতে এটুত আমি সিঙ্গল ডিজিট নাপাতো হলে ডাবল ডিজিট লওঁ গতিকে 2 স্কয়াৰ হলে 4 4 ডাবল ডিজিট কৰিবলৈ 0 বহাই দিলো 9 স্কয়াৰ হলে 9 গুণ 81 গোটেই তিনিটা সংখ্যাৰ পৰা 9 গুণ 18 18 গুণ 36 36 বহিল 4 6 4 8 आंसर ঠিক আছে আৰু এটা एग्जांपल লৈ লওঁ 63 স্কয়াৰ 3 স্কয়াৰ 9 6 স্কয়াৰ 9 সিঙ্গল ডিজিট ডাবল ডিজিট করে 0 আগত বহালো 6 স্কয়াৰ 36 6 3 গোটে 6 3 গুণ 18 18 দুগুণ 32 9 2 9 3 39 6 3 18 18 দুগুণ 36 সরি 36 এদিকে 6 হবে তো হয়ে গেল আমি যে প্রথম কৰিছিলো যে এককৰ ঘৰত যদি 5 থাকে তেনেহলে আমি যেটো ফৰ্মুলা লৈছিলো হেতু ফৰ্মুলা দিও কৰিব পাৰি নতুবা এই দুটা ফৰ্মুলা যিকোনো এটা ফৰ্মুলাত বহুৱাই আমি হেগিটা আমি সলভ কৰিব পাৰো এই দুটা ফৰ্মুলা দি যিকোনো 2 ডিজিট নাম্বাৰ 1 to 99 আমি ইয়াৰ স্কয়াৰ উলিয়াব পাৰো যিকোনো সংখ্যাৰ তেনেহলে এনেকৈ আমি যিকোনো দুটা সংখ্যাৰ অতি কম সময়ৰ ভিতৰত সহজতে টাইম ওয়েস্ট নকৰাকৈ আমি স্কয়াৰ কৰিব পাৰো গতিকে প্ৰেক্টিস কৰিলে এনেকুৱা কৰি পেপাৰ আৰু কলম নোহোৱাকৈ মুখে মুখে আমি এনসাৰ উলিয়াব পাৰিম